গরিবর জুবিন র সুর Oh no এ রাতি পুয়াই পুয়াই কে ডরি মরছে তই কা এটা কথা গম পাছ না নাই শুভম ঘৰত আহিল বলে কি কয় ভাই বৰ ভাল কথা দেখু পুৰা ভাল পাইছি না হি পাছি কি জানি ময়ো যোৱা নাই ৰ ইতিয়াহে যাও নহলি কোনবা এটা আছে ৰ সুৰ বেটা ওচৰতা শুভম আছে বলা জসুন যা হবলে ভাই যাও যা হোক ভালে ভালে ঘূৰি এলজিহি ৰ আমাৰ একো মাতো ৰ বৰ দুখ কৰি আছে ওৰা ইফালে ওলে আছো দেছো ৰব বাপা হাত দুখোন আহা ঘৰক লাগি আহা মই চাহ বনাবা ওলছিলোৱে জুবিন আমি ঘৰৰ ভিতৰতে বহোৱা মোৰ মস্ত ভোক লাগছি 3 দিন মান মই মাংস খাবাই বনাই তোক আজি মই সন্দেশ খুৱাম পেৰা খা যদিও খাবা পাৰবি তা সন্দেশ খা কাটিয়া মাৰা খা বেটা খা কাম খুটিয়া মাৰা তুমি পিছত চা হবা আগতে বলা শুভম আছি বলে কি কয় হে ভাল হৈছি হে ভগৱান বাছাটোক যে ঠিক কৰি দিলা তোমাক ধন্যবাদ নহলি চবতে চিল্লা উৰে গেল হয় যে তোমাৰ ভগৱানটো বৰ্তমান ৰজনীগন্ধা দিলদাৰ হাবা গেছি যি কবা লগা আছে আইবেলে কবা এতিয়া বলা তাৰ খবৰ লৈ আহো বলক হলিয়া বেটাই নুমুল লাগজি মইতো ভাবছিলো কাজে পাতবা লাগব কিজানি আৰু পুলিচটোৰ ওপৰত দেখছ না পাল্লি আমাকে ধৰিনে পুলিচটো লং পেন্ট এটাও কিনি লব পাৰা নাই কি খবৰে আমাৰ ঘৰত এনেকুৱা ঘটনা হোৱাই নাছিলে ভাই কি যি হবাৰ হয়তোৱে ভাই ইমান শান্তিৰ গাঁওখনত দিগিলা কি ঘটপা ধৰছি তথাপিও চিন্তা নাই ৰ ভাই পুলিচ আহিলে চব ঠিক হৈ যাব ভাই হাত ইটো যে পুলিচটো আছি মোক ভাল কৰা ডাক্তৰটো আনে ভাই ইটো আৰু ডেঞ্জাৰ আপোনালোক আছে বহি ছাৰ আহক বহক আমিও শুঙি আহিলো দিয়ক আপোনালোক ভালে আছে নে এটা কথা হে আজি আপোনালোকৰ কাবাৰ চিলে উৰে যাব চি এই মানুহ এটা কেংকে মাৰিব লাগে না ৰব মাইকেল দা এখেত ক'ত গেল হলে পাৰব না পাৰব ছাৰ জুবিন যাছো তাক ধৰি লৈ দে বাকি ষ্টাইলত আছে হে বাইদেউ ৰব মাইকেল দা বাইদেউ এখেতক একদম পুষ্পা ষ্টাইল দিয়া আনে দেখা আছে আচল এক্টাৰটোত কৰিও বহুত ভাল আছে এখেতৰ ৰব অলপ পিছত গোটেইকেইটা শিক্ষা পাই যাব আচ্ছা বাৰু আপুনি পুৰা সুস্থ হছি না বেলেগত আকৌ প্ৰব্লেম নাই ৰব বাইদেউ ভৰিখানহে ভাঙি থাকে আৰু কওকচোন আপোনাক দলঙৰ পৰা কোনে ঠেলি দিলা বাইদেউ ঘটনা সেইটো নহয় ৰব ঘটনা বেলেগ হে কি কয় হে ঘটনা বেলেগ দেখচোন কওক কি ঘটনা বেলেগ মানে ছাৰ মই ৰাতিপুৱাই চাইকেলখন লৈ বাজাৰলৈ গেলো ৰাস্তাতলে চাইকেলখন পালো তাক চাইড দি আৰাম চাই গেলো ৰাস্তা দি যাই থাকোঁতে পিলপিলি এখন পালো তাকো আৰাম চাইড দি গুচি গেলো তাৰপিছত এখন মাৰুতি পালো তাকো চাইড দি আৰাম চাই গেলো যাই আছো ইবেৰ এখন লৰি আহি থকা দেখা পালো ইছ ৰাম হেৰি আপনার দেখুন বিজেল পড়বে ধরলাকে অলপ নিমখ লগে দিও খরখই দিয়া হব হল স্যার পালুয়ে আর তাৰপিছত লৰিখনকো ভাল কৰি সাইড দি গুচি গেলো তাৰপিছত এখন বাস আহিল সেখানকো সাইড দি গেলো তাৰপিছত যাই হে মই গছমুৰা কালভাতটো পালো তাৰপিছত কালভাতটো সাইড দিয়াৰ পিছত মোৰ কি হল মই আন নাজনো আছাৰ কি কয় কালভাৰক সাইড দে বাইদেউ এনেকুৱা কেছ মই এটোৱে প্ৰথম পালো বাইদেউ কি কৰে এতিয়া এটু কেছটো এনাই হল কি কৰিম আৰু কালেক গেলে নতুন কেছ বিচাৰিব লাগব নহলে তো আৰু চৰকাৰৰ দৰমহা এনে খাই থাকবা নৰে হয় বাইদেউ
গধূলিও হ'ব এতিয়া আপোনাকো অচিচাৰত তাত জমা দিব লাগে উঠক যাওঁ বোলো হেই এখন নহয় দিয়ক বাইদেউ বাইদেউ এটা কথা গম পাইছি না এনকে সদায় ঘামৰ গুণ শুঙি চাইকেল চলাই থাকিব নোৱাৰি কিবা এটা কৰক নহ'লে পাপ লাগব আপোনাৰ মই কিন্তু ভুলি যাম দিয়ক মাইকেল দা একদিন এনকে আপোনাক চাইকেলত তুলি ঘৰত গেলে লৈ যাম সিদিনাৰ পৰা ইয়াৰ আপোনাক বাইদেউ বুলি নামটো